এই যে কেইদিনৰ আগত নিৰ্বাচনৰ 2 দিনৰ পিছতে আমাৰ বিটিচিৰ ইএম সঞ্জীৱ তান্ত্ৰী ডাঙৰীয়া, আমাৰ বিপিএফ দলৰ আমাৰ আদিবাসী সেলৰ ব্লক কমিটিৰ সভাপতি জগদীশ সাহু আৰু জিলা কমিটিৰ আমাৰ আদিবাসী সেলৰ নতম সাগৰ, এওঁলোকক ফোনৰ যোগেদি কিছুমান বেয়া ভাইচৰে তেওঁলোকক গালি গালাজ কৰে। এইটোক লৈ আমাৰ দলত বিভিন্ন ধৰণৰ চৰ্চা আলোচনা হৈছে যে আমি এতিয়া এইটোত খুবেই দুখী যে এজন প্ৰতিনিধিয়ে, জনপ্ৰতিনিধিয়ে ৰাইজৰ ভোট লৈ ফালে আজি আসন দখল কৰি ৰাইজৰ কাৰণে কাম কৰিব লাগে না ৰাইজক য'তে ত'তে যাই দম দি থাকিব লাগে। সেইটোৰ কাৰণে খুবেই দুখ লাগিছে আমাক। আজি নহয়, আমি বাৰম্বাৰ দেখা পাই আছোঁ মানুহক মানুহৰ নিচিনা ব্যৱহাৰ কৰা নাই। আজি ছ'চিয়েল মিডিয়াৰ যুগ, ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ পোষ্ট আহি থাকে আৰু ৰাইজৰ মাজত বিভিন্ন ধৰণৰ তাতে কমেণ্ট দি থাকে। আজি সঁচাকৈ ক'বলৈ গ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আমি ছ'চিয়েল মিডিয়াৰ যোগেদি কিছুমান ৰাইজৰ মাজতে কিছুমান বেয়া গালি গালাজ দি থাকে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আমাৰ চবৰে মামা, তেওঁকো বিভিন্ন ধৰণৰ গালি গালাজ দি থাকে। তথাপিতো তেওঁলোকে এই ছ'চিয়েল মিডিয়াত আপলোড কৰা পোষ্টৰ এগেইনষ্টত কিন্তু কোনো ধৰণৰ আজিলৈকে আমি কাকো সোধ-পোছ কৰা নাই, কাকো দম দিয়া নাই, কাকো এনেধৰণৰ আলোচনাও কৰা নাই। কিন্তু তেওঁ প্ৰথমবাৰ আমি দেখা পাইছোঁ আমাৰ সঞ্জীৱ তান্ত্ৰী ডাঙৰীয়া যে তেওঁ ৰাইজৰ হৈ মানুহ যদি কিবা এটা মাতো মাতে তেওঁ কিন্তু খং হৈ উঠি আহে, মাৰপিট কৰিব খোজে, পিঠিৰ ছাল এৰাই দিম, মাৰিম পিটিম আৰু ইমানলৈকে বেয়াকৈও কিছুমান ৱৰ্ড ব্যৱহাৰ কৰি আছে। এইটো কিন্তু দুৰ্ভাগ্যজনক কথা। এজন জনপ্ৰতিনিধিৰ এনেকুৱা ভাষ্য কিন্তু আমাৰ কাৰণে একদম খুবেই লজ্জনীয় কথা। আমি আৰু শুনিছিলোঁ কেইদিনৰ আগত আমাৰ ওদালগুৰি জিলা সমিতি আৰ্চাৰ সভাপতি দীপ তান্ত্ৰী ডাঙৰীয়াকো তেওঁতো ৰেকৰ্ডিঙো মোক শুনাইছে আৰু এইকেইটা নৰ্তম সাগৰ বা আমাৰ জগদীশ সাহু এইকেইটাৰো আমাৰ তাত ৰেকৰ্ডিং আছে। তো ৰেকৰ্ডিংটো যদি দৰকাৰ হয় আমি এইটো ৰাজহুৱা কৰিব বিচাৰিম। তেওঁকো মাৰিম পিটিম, এজন ওদালগুৰি জিলা সমিতি এজন এটা জাতিৰ প্ৰতিনিধি কৰা এজন সভাপতিকো তেওঁ মাৰিম পিটিম বুলি আৰু বেয়া গালি গালাজ কৰি তেওঁকো অপমান কৰিছিলে। তো সেনেকুৱা যদি চলি থাকে, মই বিশেষকৈ বিজেপিৰ সকলো লিডাৰসকলক মই জনাব বিচাৰিছোঁ এই প্ৰেছ মিটৰ যোগেদি যে এনেকৈ লিডাৰ যদি হয় আপোনালোকে অলপ কণ্ট্ৰল কৰি ৰাখিব লাগে। এনেকুৱা সৰু সুৰা কথাক লৈ তেওঁৰ বয়সতকৈ যথেষ্ট কম, যাক তেওঁ বেয়াকৈ ব্যৱহাৰ কৰিছে তেওঁৰ বয়সত খুব যথেষ্ট সৰু, তেওঁলোকক বুজাব লাগে। এনেকুৱা গালি গালাজ মাৰিম পিটিম বুলি ক'ব নালাগে। এইটো কিন্তু খুবেই দুখ লগা কথা। আজি যোনটো মিত্ৰজোঁটৰ যোনটো চৰকাৰ চলিছে, বিটিচি হওক বা অসমতে হওক, আমি যোনটো পৰিৱৰ্তন এটা চৰকাৰ, ইয়াতে কিন্তু বিভিন্ন ধৰণৰ আমি আকৌ দেখা পাইছোঁ যে শান্তি বিৰাজ কৰিছে, কিবা কৰিছে। ছ'চিয়েল মিডিয়াত ডাঙৰ ডাঙৰ লিডাৰকেইটা কৈ আছে। 2-3 দিনৰ আগত আকৌ আমি দেখা পাইছোঁ আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আমাৰ মুখ্য উপদেষ্টা আমাৰ ষ্টেফেন লাকৰা কোকৰাঝাৰত এটা ৰণদংগা অনুষ্ঠানত তেওঁকো এই যে শান্তি বিৰাজ কৰা কোৱা প্ৰমোদ বড়োৰ চৰকাৰটো, ইহঁতে UPPL আৰু বিজেপি মিলি ফালে তেওঁৰ ওপৰতো চকী তকী দি প্ৰহাৰ কৰিছে। তেওঁ কি কৈছিলে, আদিবাসীৰ যোনটো দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ কাৰণে আজি বিজেপি চৰকাৰে কি কৰিলে, আমাক আদিবাসীৰ যোনটো আমাৰ বস্কো চাৰ্মাকো তেওঁৰ যে হত্যা কৰা হৈছিল, ইয়াৰ ওপৰত বা আমাৰ ৰফিকুল ইছলামৰ যোনটো মাৰ্ডাৰ হৈছিল, ইয়াৰ ওপৰত কি ষ্টেপ লৈছে চৰকাৰে, এইটো যদি কুৱেশ্যন কৰাৰ লগে লগে তেওঁৰ ওপৰত যোনটো চকী তকী দলিয়াই তাক প্ৰহাৰ কৰিছে, সেইটোও আমি নিন্দনীয় বুলি কৈছোঁ, গৰিহণা দিছোঁ। এনেকৈ চৰকাৰ যদি আমাৰ লগত থাকে কিন্তু অসমটো জহন্নমত যাব। তো ৰাইজে এতিয়া গম পাইছে আৰু ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ কিন্তু সময়ত দিব। মুঠতে সদৌ মই এইখিনিয়ে কওঁ, বিশেষকৈ সঞ্জীৱ তান্ত্ৰী ডাঙৰীয়াক আপুনি জনপ্ৰতিনিধি হয়, সকলো মানুহৰ আপুনি
প্ৰতিনিধি, আপুনি BTCৰ EM, আপুনি 4টা ডিষ্ট্ৰিক্টৰ সকলোৰ কাৰণে কিন্তু EM হয়। আপুনি সকলোকে সন্মান জনাব লাগিব, সকলোৰ কাম কৰিব লাগিব। সেইটোৱে মই আশা ৰাখিছোঁ আপোনাৰ পৰা, আৰু অহা দিনত যাতে তেনেকুৱা আমি নাপাওঁ তাৰ বাবে আপোনাক মই অনুৰোধ জনাই আছোঁ।